আজি মোৰ ৰেচিপিটো তেল মছলা কমকৈ খোৱা লোকসকলৰ কাৰণে। মাছ লৈছোঁ, বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, লগতে আদা নহৰু। আদা পৰিমাণটো কমকৈ লৈছোঁ, নহৰু সৰহকৈ লৈছোঁ। আৰু শুকান কেৰাহীখনত মাছ কেইপিচ দি দিলোঁ। আৰু যিহেতুকে বইল বনাম, সেয়েহে মাছ কেইপিচ অকণমান তেল তেল হৈ থাকিলে ভাল লাগে। সেয়েহে মই কচ মাছ লৈছোঁ। কচ মাছৰ যিহেতুকে তেল থাকেই। আৰু মাছ কেইপিচ দিয়াৰ পাছত যেতিয়া মাছৰ তেলটো ওলাই গ'ল, তাত মই প্ৰথমতে পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি দিয়াৰ পাছতে বিলাহী দিলোঁ। আৰু অকণমান সিজা নিচিনা হওঁতে আদা নহৰু পেষ্টটো দি দিলোঁ। আৰু এইখিনি অকণমান ভাজি লোৱাৰ পাছতে মই ইয়াত নিমখ দিম, তাৰপাছতে পানী। যিহেতুকে মা মছলা একো ব্যৱহাৰ নকৰোঁ, সেয়েহে আদা নহৰু অকণমান সৰহকৈ হ'লে ভাল লাগে। আৰু জলকীয়া আপোনালোকে যিমান খায় সিমান পৰিমাণে দিব পাৰে। মই যিহেতুকে জলকীয়া কমকৈ খাওঁ, সেইকাৰণে কমকৈ জলকীয়া দিছিলোঁ। আৰু এনেধৰণে আপোনালোকে যদি বনোৱা নাই এবাৰ বনাই চাবচোন, খাই খুব ভাল লাগে। আপুনি গম নাপাব যে এয়া বইল হয়। আৰু যদি আপোনালোকৰ ঘৰত গাজ টেঙা আছে দি দিব, তেতিয়াতো আৰু ভাল লাগিব খাই। এনেদৰে বনাব আপোনালোকে, আশা কৰোঁ। আৰু আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ লগত আকৌ লগ হ'ম।